যদি দলৰ কাৰণে বা ইলেকশ্যনৰ কাৰণে আমাৰ অৰূপ কুমাৰ দে ডাঙৰীয়া যদি মৰিব লগা হয় বা মৰিব কয়, এইটো দুৰ্ভাগ্যজনক। আমি কাৰাপশ্যন কৰি বা পাৰ্টি অফিচ বনাব খোজা নাই। আমি UPPL দল হিচাপে ৰাইজৰ কাৰণে এতিয়া কাম কৰি আছে, আমি কাম কৰি যাম। যোৱাকালি বিজেপিৰ দলীয় সভাত আমাৰ পোকেৰাগ্ৰাম সমষ্টিত MCLA অৰূপ কুমাৰ দে ডাঙৰীয়া কিছুমান কথা কোৱা আমি ছ'চিয়েল মিডিয়াত, বড়ো আৰু ইছামিজ ছ'চিয়েল মিডিয়াত আমি যোৱাকালিৰ পৰা দেখি আছোঁ। এইটোৰ ওপৰত মই কিছুমান কথা ক'ব বিচাৰিছোঁ। আমাৰ MCLA অৰূপ কুমাৰ ডাঙৰীয়া কিছুমান কথা কৈছে। প্ৰথমতে 3টা পইণ্ট মই দেখিবলৈ পাইছোঁ। প্ৰথমতে কৈছে BTR অঞ্চলত আহি থকা ইলেকশ্যনত আমাৰ অৰূপ দে ডাঙৰীয়াই মানে BTR অঞ্চলত যেনে তেনে কাম কৰি বিজেপিক জয়যুক্ত কৰিব বুলি কৈছে। হয়, নিজৰ দল হিচাপে কাম কৰিব পাৰে, কিন্তু অৰূপ কুমাৰ দে ডাঙৰীয়াই এটা ডাঙৰ কথা কৈছে, BTR ইলেকশ্যনত যেনে তেনে কাম কৰি যাম, মৰি যাম বুলি কথা এটা কৈছে। সেইটোৰ ওপৰত মই ক'ব বিচাৰিছোঁ, এতিয়া BTR অঞ্চলত আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এতিয়া শান্তি পৰিৱেশ চলি আছে। এতিয়া শান্তি পৰিৱেশত এতিয়া দল হিচাপে প্ৰত্যেকটা দলে নিজৰ দলটো শক্তিশালী কৰিবৰ কাৰণে কাম কৰিব পাৰে, কোনো বাধা নাই। এতিয়া আমাৰ BTR অঞ্চলত শান্তি পৰিৱেশ অহাৰ লগে লগে এতিয়া কোনো মানুহ জীৱন নিজৰ প্ৰাণ হেৰাব লগা হোৱা নাই। ক'বলৈ গ'লে এটা পক্ষীও মৰা নাই আজিলৈকে। সেইটো সময়ত যদি দলৰ কাৰণে বা ইলেকশ্যনৰ কাৰণে আমাৰ অৰূপ কুমাৰ দে ডাঙৰীয়া যদি মৰিব লগা হয় বা মৰিব কয়, এইটো দুৰ্ভাগ্যজনক কথা। তেনেকুৱা ক'ব নালাগে। অৰূপ কুমাৰ দে ডাঙৰীয়া, আপোনাক মই অনুৰোধ কৰিব বিচাৰিছোঁ, আপুনি দলীয় কৰ্মী হিচাপে বা দলীয় লিডাৰ হিচাপে কাম কৰি থাকক। আমাৰ ক'বলগীয়া একো নাই আৰু মৰিব নালাগে। মোৰ অনুৰোধ, আপুনি ইলেকশ্যনৰ নামত বা দলৰ নামত এতিয়া শান্তি পৰিৱেশ দিনত আপুনি মৰিব নালাগে, এইটোই মই অনুৰোধ কৰিছোঁ। আৰু ছেকেণ্ডলি, আপোনালোকে গম পায়, অৰূপ কুমাৰ দে ডাঙৰীয়া এটা কথা কৈছে, BPF আৰু UPPL দলে BPF 15 বছৰ শাসন কৰাৰ পিছত ডিষ্ট্ৰিক্টত পাৰ্টি অফিচ বনাব পৰা নাই, আৰু UPPL 5 বছৰ শাসন কৰাৰ পিছত পাৰ্টি অফিচ বনাব পৰা নাই। হয়, সঁচাকৈ আমি বনাব পৰা নাই। আমি কাৰাপশ্যন কৰি বা পাৰ্টি অফিচ বনাব খোজা নাই। আমি UPPL দল হিচাপে ৰাইজৰ কাৰণে এতিয়া কাম কৰি আছে, আমি কাম কৰি যাম। এতিয়া আমি UPPL পাৰ্টি হিচাপে আমি ভাড়া ঘৰত অফিচ কৰি এতিয়া ৰাইজৰ কাৰণে কাম কৰি আছে। এতিয়া ডাঙৰ অফিচ লাগে বুলি মই ভবা নাই। এতিয়া ছেক্ৰিফাইচ বা ৰাইজৰ কাৰণে কাম কৰা সময়ত এটা দলীয় বা পাৰ্টিৰ এটা ডাঙৰ অফিচ লাগে বুলি মই ভবা নাই। লগতে মই ক'ব বিচাৰিছোঁ, UPPL দল হিচাপে কেতিয়াও মানে কাৰাপশ্যন কৰি কিবা এটা বনাব খোজা নাই। আমি সদায় ৰাইজৰ কাৰণে কাম কৰি যাম। আৰু থাৰ্ডলি, আমি দেখিবলৈ পাইছোঁ, আমাৰ অৰূপ কুমাৰ দে ডাঙৰীয়া এটা ডাঙৰ কথা কৈছে, ইলেকশ্যন জিকাৰ পিছত মানে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম সপোনটো একদম পূৰণ কৰিব বুলি কৈছে। ইলেকশ্যন জিকাৰ পিছত আপুনি যদি কৰিব বিচাৰে, ঠিকে আছে, কিন্তু উপেন্দ্ৰনাথ ব্ৰহ্ম, আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আল্টিমেট উদ্দেশ্য, এই সপোনটো BSC, BTC বা BTR নাছিল। আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম সপোন আছিল, উদ্দেশ্য আছিল ছেপাৰেট ষ্টেট বড়োলেণ্ড। আৰু অৰূপ কুমাৰ দে ডাঙৰীয়া এই সপোনটো যদি পূৰণ কৰিব বিচাৰে, তেতিয়াহ'লে মই BTR বাসী হিচাপে আমাৰ বড়ো জনগোষ্ঠীৰ পৰা আপোনাক চেলুট দিব লাগিব আৰু কোটি কোটি ধন্যবাদ দিব লাগিব। মই অনুৰোধ কৰিব বিচাৰিছোঁ,
আহি থকা 2025 ইলেকশ্যনৰ আগত যদি অৰূপ কুমাৰ দে ডাঙৰীয়াৰ নেতৃত্বত যদি আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যদি সপোনটো যদি পূৰণ কৰিব পাৰে বা ছাকচেছ কৰিব পাৰে, মই বিটিআৰবাসী হিচাপে বড়ো জনগোষ্ঠীৰ পৰা মই কোটি কোটি ধন্যবাদ দিব লাগিব। আৰু আমাৰ ৰাইজক মই অনুৰোধ কৰিব বিচাৰিছোঁ, যদি অৰূপ কুমাৰ দে ডাঙৰীয়া আমাৰ বডোফাৰ যদি সপোনটো যদি ছাকচেছ কৰে, তেতিয়া আমি সকলোৱে অৰূপ দে কুমাৰ ডাঙৰীয়াক ধন্যবাদ দিব লাগিব।